হে দোস্ত সেই দুখ মনেৰে ক'ব বাধ্য যে নিউজ চেনেল হওক নিউজ পৰ্টেল হওক ইউটিউবাৰ হওক বা যোনে ভিডিঅ' নবনায় ফটো চটো দিয়ে আপলোড যোনে নেদক কিয় যোনে ইণ্টাৰনেটত কিবা দিয়ে সকলোকে পাব্লিক লাগে ভিউ লাগে লাইক লাগে কমেণ্ট লাগে আৰু আমাৰ আজিৰ দিনৰ পাব্লিকখিনি লাহে লাহে হাৰামিত কৰি মানে ভাল বস্তুত ভিউ নিদিয়া হৈ গৈছে ময়ে যদি ভাল এটা টপিকৰ ওপৰত ভিডিঅ' দিওঁ মানুহে সিমান নাচায় কিন্তু যদি ক'ৰবাত গাড়ী কিনা কিবা বিয়া পাতা কিবা কৰা এইবিলাক ভিডিঅ' দিওঁ বহুত বেছি ভিউ আহে আৰু এই পাব্লিকখিনিৰ কাৰণেও নিউজ চেনেল ইমান তলত নামি গৈছে ভিউৰ কাৰণে তাৰ TRPৰ কাৰণে যে যা তা বস্তু দিবলৈ বাধ্য হৈছে মই এই ৱৰ্ডটো ইউজ কৰিছোঁ উপায় নাই বাধ্য হৈছে কিছুমানেতো এনেও দিয়ে বাৰু যোনে দিব নিবিচাৰেও উপায় নাই দিব লগাত পৰিছে বেলেগৰ বস্তু নেদেখাওঁ মই ডিম্পুজ ব্লগ চেনেলটোৰে বস্তুৱে দেখাইছোঁ চাওক এইটো এটা মই ভিডিঅ' বনাইছিলোঁ চকুৰে নেদেখা এখন পৃথিৱীলৈ অন্ধ স্কুলত গৈছিলোঁ বহুত ভাল ভিডিঅ' আছিল ভিউৱে নাই 4,16,000 ভিউ কিন্তু নতুন গাড়ী কিনিলোঁ বুলি এটা ভিডিঅ' বনাইছোঁ এই ভিডিঅ' গাড়ী ফটো চটো দেখি পিনে প্ৰায় 8 লাখ ভিউ এনেকুৱা বহুত উদাহৰণ আছে এই মৃণালৰ বিয়া দেখাইছিলোঁ এই অলপ কইনা চইনা দেখি পিনে 8 লাখ ভিউ কিন্তু যিখিনি ভাল ভিডিঅ' এইটো এটা মই ভিডিঅ' বনাইছিলোঁ হিন্দু মুছলমানখিনিৰ মাজত মিলা প্ৰীতি দেখাইছিলোঁ ভিউৱে নাই 4,15,000 মানে সেই হাজাৰ ভিউ ৰাগ দেখাইছিলোঁ ভিউৱে নাই কিন্তু পাকঘৰত দেখাইছোঁ পাকঘৰত 9 লাখ ভিউ আমাৰ পাকঘৰ মানুহ পাকঘৰ চাব ইমান ইণ্টাৰেষ্টেড এইটো অনলি মোৰ লগত নহয় আজি আপুনি অসমত বা ভাৰততে যিমান ইউটিউবাৰ দেখিছে অসমত ধৰক বিকাশ চেত্ৰী হওক ফুকন পাঠক হওক তেওঁলোকৰ ভিডিঅ'বিলাক গৈ চাওক যিবিলাক ভিডিঅ'ত অলপমান তেওঁলোকে মেছেজ দিব চেষ্টা কৰিছে সমাজৰ কিবা এটা ভাল কিবা এটা ভিউ নাই কিন্তু কাৰোবাৰ বিয়া তিৰি কিবা কিবি বাৰীৰ পাছ পাকঘৰ বেডৰুম এইবিলাক দেখুওৱা ভিডিঅ'ত তামাম ভিউ আৰু এইটো অনলি ইউটিউবাৰৰ লগত নহয় নিউজ চেনেলত আপুনি ভাল এটা টপিকৰ ওপৰত টক চ' পাতক তাত নাই কোনো TRP না ভিউ কিবা এটা নাই মুঠতে পাব্লিক সেই নাই ৰিয়েকশ্যনটো কিন্তু আপুনি চেম্পুৰ ওপৰত যাওক এখন টক চ' পাতক তামাম মানুহ আপুনি যাওক কিবা এটা যাতা মানে উল্টা পাল্টা কিবা এটা লগাই পিনে কিবা কাৰোবাৰ কিবা হত দেখাই দিয়ক বহুত ভিউ বহুত শ্বেয়াৰ বহুত কমেণ্ট তো সঁচা কথা এইটোৱে যে ইউটিউবাৰ হওক নিউজ চেনেল হওক নিউজ পৰ্টেল হওক ভিউটো ভাই লাগিবই না কাৰণ ভিউ মানে পইচা মানে ভিউ মানে এডভাৰটাইজমেণ্ট মানে পইচা আৰু পইচা নোহোৱাকৈ না নিউজ চেনেল চলিব না ইউটিউবাৰ চলিব পাৰিব বা না কোনোবা ফেচবুকত ভিডিঅ' যোনে চলিব নোৱাৰে যিহেতু মানুহবিলাকো এনেকুৱা বস্তু ভাল পোৱা হৈছে সেইবাবে নিউজ চেনেলেও কিছুমান এনেকুৱা বস্তু দিব বাধ্য হৈছে যে এনেকুৱা ভাল বিষয়ৰ ওপৰত টক শ্ব' নহয় কিবা উল্টা পাল্টা কিবা কিবি মানে বা ইউটিউবাৰবিলাকে এনেকুৱা টাইপৰ ভিডিঅ' মানুহবিলাক কিয় এনেকুৱা বস্তু চাই ভাল পায় যে কাৰ মেখেলাখনত কি কালাৰ উপায় নাই তো এতিয়া নতুন বছৰ বুলি মোৰো ইউটিউব চেনেল দুটাৰ অলপমান আপডেট কৰিম কিবা এটা কৈ আছোঁ কিন্তু তাৰ আগতে মই গৈছিলোঁ কোচবিহাৰ এই কোচবিহাৰৰ ৰাজাৰ গছ চাওক এয়া হৈছে কোচবিহাৰ তো নৰ্মেল ভিডিঅ' বনাম আৰু নৰ্মেল দেখাই আছোঁ চাওক কোচবিহাৰ কি ক'ত যামি নাযাওঁ ক'তো ভাই কেনে কৰি অসমীয়াত ক'লে বুজি নাপায় নহয় এইখন হৈছে ৱেষ্ট বেংগলৰ কোচবিহাৰ ৰাজাৰ ঠাই আগতে আছিল কিন্তু অলপ লেতেৰাহে কোচবিহাৰ সঁচা কথা উপায় নাই আৰু এইটো ৰাজাৰ মেহেল ভিতৰত সোমাই যাম সেইটো চাবাই চবেই আহে ইয়াতে আপোনালোকে আহিব সোমাই যাব বলক এইটো গেট বন্ধ ৰজা বা তেনেকুৱা ডাঙৰ মানুহ আহিলে এই গেটটো খুলি দিয়ে বাকী আমি বেলেগ গেটেৰে যাম টিকেট বা কেইটকা 25 rupees. 25 rupees Indian citizen কাৰণে তো এইবিলাক হৈছে টিকেট আহিব আপোনালোকে চাব কিবা এটা ভাল দেখিব পাব শিকবা পাব 25 টকাকে টিকেট আৰু এনেকৈ আমি সোমাই আহিলোঁ ৰজাৰ মহললৈকে কাৰ কোন ৰজা আছিল কনফিউজ লগাই দিছে ভাই ইহঁতে নাজানে কোনোবা নৰনাৰায়ণ বুলি কৈছে এখেত আছে প্ৰফেচাৰ কি প্ৰফেচাৰ নহয় আমাৰ দাদা আছে কোন ৰজা চিলাৰায় নৰনাৰায়ণ চিলাৰায় নৰনাৰায়ণ আচ্ছা নৰনাৰায়ণ ৰজা সেনাপতি আছিল নৰনাৰায়ণ ৰজা এক ছেকেণ্ড অলপ ঘৰত আহিলোঁ আৰু যাম কোচবিহাৰ অলপ ৰখক এটা এপ প্ৰবো এটা অপিনিয়ন দি পিনে পইচা ইনকাম কৰা এপ মানে প্ৰবোৰ দ্বাৰাই আপোনালোকে ধৰক এখন খেলা হৈ আছে শ্ৰীলংকা ভাৰ্চেছ ইণ্ডিয়া তো কোন জিকিব সেই অপিনিয়নটো আপুনি তাত দিব পাৰে আৰু পইচা ইনকাম কৰিব পাৰে আৰু অনলি ক্ৰিকেটত নহয় ফাইনেন্স হওক ক্ৰিপ্টো হওক এনেকুৱা বিভিন্ন অপিনিয়নৰ দ্বাৰাই পইচা ইনকাম কৰে এটা লিগেল এপ হয় আৰু তাৰ বাহিৰেও ধৰক ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ খেলা আছে আজি নিউজিলেণ্ডত কোনে কিমান ৰান মাৰিব সেই হিচাপে আপুনি পইচা লগাব পাৰে আৰু যিমান বেছিকৈ পইচা লগায় সেই হিচাপে আপুনি পাব আৰু সেই পইচা গুগল পে' পে'টিএম বেংক একাউণ্টৰ দ্বাৰাই আপুনি ল'ব পাৰে তো ডেছক্ৰিপশ্যনত লিংক আছে ডাউনলোড কৰক প্ৰবো আৰু খেলক আৰু অপিনিয়ন দি পইচা জিতক পুনৰ আহি গ'লোঁ কোচবিহাৰ সেইখনে হৈছে কোচ ৰাজত্ব কালৰ মানে এই চাবাই আহে কোচ ৰাজবংশীসকলৰ ৰজাৰ ঘৰ আছিল এইটো ন চিনা কওঁতে যদি কওঁতে হোৱা নাই মাফ কৰি দিব
এইটোৱে হৈছে ৰজাৰ ঘৰ ৰাজবংশীৰ ৰাজ এইটো বিল্ডিং দেখিছে 3 তালা আছিল কিন্তু ভূমিকম্পৰ টাইমত এটা তালাৰ ক্ষতি হ'ল মানে এতিয়া বৰ্তমান 2 তালা আছে এটা তালা মাটিৰ তলত সোমাই গ'ল দেখিছে ইয়াৰ পৰা তালৈকে দিছ ইজ ৰাজবাৰী Once again, I would like to welcome you সো all. ৱেলকাম টু ডিম্পু মোক মাতা নাই খাওক মাতিছে তো আগৰ দিনত ৰজাই চাওক কি চিষ্টেমত আছিল কাৰণ ৰজাই ফাল্টু ফাল্টু ভিডিঅ' চোৱা নাছিল আগৰ দিনত সেইকাৰণে ৰজা হ'ব পাৰিছিল আজিৰ দিনৰ মানুহে সেয়াৰ চবচে ইয়াতে ৰজা আছিল এণ্ড দিছ ইজ দ্য মেইন এণ্ট্ৰেঞ্চ ৱেৰ ঘোঁৰা ষ্টপছ ডিউৰিং ৰাজাত সময়ৰ ঘোঁৰা আহি ৰখিছিল ইয়াতে আৰু এইফালে ৰজা সোমাই গৈছিল বাপ্পাও কি দৰ্জা এখন চাওক মোৰ তুলনাত কি দৰ্জা এখন এটা হাতৰ মুঠি হৈ যায় আৰু আজিৰ পৰা শ বছৰ আগৰ এইখন হৈছে ড্ৰয়িং ৰুম ৰজাৰ মানে ড্ৰয়িং মানে আমাৰ লোকেল ভাষাত মৈজা বুলি কয় ড্ৰয়িং কাম ডাইনিং ৰুম নহয় ইয়াত মানে এইটো লবি আৰু ডাইনিংটো বেলেগকৈ আছে মানে চাওক ডোমটো চাওক আৰু তলৰ পিনে এইটো হৈছে চিম্বলটো তো বছৰটো ইয়াতে লিখা আছে একদম ষ্টাৰ্টিঙৰ পৰা নেম অফ দ্য কোচ ৰুলাৰ আৰু ইয়াৰ এটা কথা লিখা আছে 1 জানুৱাৰী 1950 চনত কোচবিহাৰ ৱেষ্ট বেংগলৰ এটা পাৰ্ট হ'ল আগতে ক'ত আছিল কওক আপোনালোকে কমেণ্ট কৰি মই পিন কৰি দিম দিয়ক মই নাজানো ভাই ইমান আৰু ইয়াৰ এটা হাতীৰ মাথা আছে মস্ত ডাঙৰ এইটো চাওক হাতীৰ ৰজাই উঠিছিল চাগে এইটো হাতীত মানে ধুনীয়াকৈ ৰাখিছে অৰিজিনেল হাতীৰ মাথা দিয়ক আৰু এইডাল চেৰিত আছে 50 জনৰ বেছি গ'লে চেৰি মানে বাগৰি পৰিব চেৰি আমি আহিলোঁ দিয়ক কিবাকৈ ইয়াৰ পৰা চাওক কি এটা ভিউ দিছ ইজ কোচবিহাৰ ৰাজবাৰী কিমান BHK আছে এইটো মোটা 50টা মান BHK আছে 3 BHK 2 BHK মানে অগণন মানে আৰু এইটো ঘৰবিলাক মানে এইবিলাক ডাইৰেক্ট এইবিলাক যোনবিলাক আপোনালোকে দেখিছে ৰডছত একো নাই ডাইৰেক্ট ইটা দি গাঁঠি দিছে আৰু পাৰি ৰডছত নাই কিন্তু পুৰা ৰদতকেও মজবুত মেৰে হাভেলি পে আজানা এই হাবেলি হে ৰাতি ফুটলৈ পাইছোঁ ভাই মানুহ চানুহ নাই যে ভাই কোনো তাতে ভিতৰত মানুহ আহক আৰু এতিয়া অলপমান ৰাজ গেলাৰী চাম ৰাজাই ব্যৱহাৰ কৰা বস্তু বাহানীবিলাক ইয়াত থৈ দিছে এইখন হৈছে ৰাজাৰ VIP চকী এইজন ৰজা কোনোবা আৰু ইয়াত কিছুমান বস্তু আছে এইটো মেহেলৰ বেম্বো ডিজাইন এইটো বাহুৰ ডিজাইন ড্ৰিংকছ যিকোনো ড্ৰিংকছ হওক গাখীৰ হওক পানী হওক এইবিলাকত খাইছিল সোণৰ এণ্ড লুক এট দ্য ৰজা পিষ্টল এইটো ৰজাৰ পিষ্টল বাপৰে বন্ধু এটা বাই ৰাজভৱন আৰু এতিয়া আমি গৈ আছোঁ আমাৰ পেট ভৱনক খানা দিবা কলা একো নাই মানে বেগটো মই ঘৰ আহি গ'লোঁ কোচবিহাৰৰ পৰা আহি গ'লোঁ আৰু মানে কি চাওক মই এটা সৰু চেঞ্জ কৰিম বুলি কৈছিলোঁ মোৰ ইউটিউব চেনেলটোত ডিম্পু বৰুৱা চেনেলটোত একো চেঞ্জ নকৰোঁ সেইটো এটা এডুকেশ্যনেল চেনেল প্ৰথম মই ইউটিউব সেইটোতে আৰম্ভ কৰিছিলোঁ আৰু সেইটো তেনেকুৱাকৈ থাকিব ভাল টপিক ভাল কণ্টেণ্টৰ ওপৰত ভিডিঅ' বনাই আপোনালোকক শিকাব বুজাব চেষ্টা কৰি যাম সেই ভিডিঅ'ত মানে সেই চেনেলটোৰ দ্বাৰাই কিন্তু ডিম্পুজ ব্লগ চেনেলটো এটা কণ্টেণ্ট বেছড ব্লগিং মই এতিয়ালৈকে কৰিছিলোঁ মানে এটা কণ্টেণ্টৰ ওপৰত ফ'কাছ কৰোঁ বুজি পাইছেনে কিন্তু এতিয়াৰ পৰা সেইটো চেনেলত অলপমান নৰ্মেল ব্লগিং টাইপ ভিডিঅ' দিম আৰু যিহেতু মানুহৰ টেষ্ট সলনি হৈছে তো কণ্টেণ্টৰ ওপৰত ইমান কষ্ট কৰি দি পিনে এটা ইমান সেই বস্তু দি পিনে মানুহে আদৰি নলয় কিন্তু নৰ্মেল যিখিনি ব্লগিং সেইখিনিয়ে আদৰি লয় তো মই নৰ্মেল টাইপত ভিডিঅ' বনাব চেষ্টা কৰিম আৰু তো আপোনালোকে ভাল কিবা শিকিব জানিব লাগিলে ডিম্পু বৰুৱাত আহিব আৰু নৰ্মেল ব্লগিং ডিম্পুজ ব্লগত থাকিব ডিম্পুজ ব্লগত আৰু থাকিব আৰু ভাল টপিকৰ ওপৰতে থাকিব কিন্তু সেই লেভেলত নাপায় যি লেভেলত মানে মই তাত মানে 2-এটা ভিডিঅ' দিওঁ কাৰণ আজিকালি মানুহৰ টেষ্টে সলনি হৈছে নে কি হৈছে নাজানো ভাল বস্তু চাই ভাল নাপায়